পৃথিৱীত এনে বহু ঠাই আছে য'ত মানুহৰ নহয় বৰঞ্চ পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ আৰু বিষাক্ত জীৱবোৰৰ ৰাজত্ব চলে। হয়, মই কৈছোঁ সাপৰ ৰাজ্যৰ কথা। আপুনি জানেনে, পৃথিৱীত এনে এখন দ্বীপ আছে য'ত প্ৰতি বৰ্গমিটাৰত 5ডালকৈ বিষাক্ত সাপ পোৱা যায়, বা আমাৰ ভাৰতৰে এখন ঠাইক সাপৰ ৰাজধানী বুলিও কোৱা হয়। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আপোনালোকক লৈ যাম সাপৰ এনে এখন অদ্ভুত আৰু ৰহস্যময় ঠাইলৈ, যিখন দেখিলে আপোনাৰ নোম শিয়ৰি উঠিব। গতিকে স্ক্ৰীনত চকু ৰাখক, কাৰণ আজি আমি এক্সপ্ল'ৰ কৰিম দ্য কিংডম অফ স্নেকছ। সাপৰ ৰাজ্যৰ কথা ক'লে সকলোতকৈ প্ৰথমে নাম আহে ব্ৰাজিলৰ উপকূলৰ পৰা কিছু নিলগত থকা ইলহা দা কুয়ামা গ্ৰেণ্ড এই দ্বীপটোৰ কথা। ইয়াক সাধাৰণতে সকলোৱে স্নেক আইলেণ্ড বুলি জানে। এই দ্বীপটো ইমানেই বিপদজনক যে ব্ৰাজিল চৰকাৰে সাধাৰণ মানুহৰ বাবে ইয়ালৈ যোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। ইয়াত পোৱা যায় পৃথিৱীৰ অন্যতম মাৰাত্মক সাপ গল্ডেন লাঞ্চহিড ভাইপাৰ। এই সাপে কামুৰিলে মানুহৰ মাংস খহি পৰিব পাৰে আৰু মাত্ৰ 1 ঘণ্টাৰ ভিতৰতে মৃত্যু হ'ব। ধাৰণা কৰা হয় যে এই 43 হেক্টৰৰ দ্বীপটোত প্ৰায় 20,000ৰ পৰা 40,000 সাপ আছে। ভাবি চাওক, ভুলতেও যদি আপুনি তাত ভৰি দিয়ে তেন্তে কি হ'ব পাৰে। আমি কথা পাতি আছোঁ সাপৰ ৰাজ্যৰ কথা। ঠিক তেনেদৰে এখন সাপৰ ৰাজধানী আছে। এই ৰাজধানীখন আছে আমাৰ ভাৰততেই। ঠিক সেইদৰে সাপৰ ৰজাও আছে। আমি ৰজাৰ কথা পাতিম, ৰাজধানীৰ কথা পাতিম, সকলো পাতিম। কিন্তু এতিয়া এটা সঁচা কাহিনী লৈ আহিছোঁ। ইলহা দা কুয়ামা গ্ৰেণ্ডত 1900 চনৰ আৰম্ভণিতে দ্বীপটোত জাহাজসমূহক বাট দেখুৱাবলৈকে এটা লাইট হাউচ আছিল, মানে পোহৰৰ এটা ঘৰ আছিল। তাতে এজন কৰ্মচাৰী, তেওঁৰ পত্নী, 3টা সন্তান আৰু এটা কুকুৰৰ সৈতে একেলগে আছিল। এদিন ৰাতি তেওঁলোকৰ ঘৰৰ খিৰিকীৰে কেইবাটাও গল্ডেন লাঞ্চহেড সাপ ভিতৰলৈ সোমাই আহে। সাপ খেদিব নোৱাৰি সমগ্ৰ পৰিয়ালটোৱে প্ৰাণ বচাবলৈ সাগৰৰ পাৰত থকা নাওখনৰ ফালে দৌৰে। কিন্তু দুৰ্ভাগ্যবশতঃ বাটত গছত ওলমি থকা শ শ সাপে তেওঁলোকক আক্ৰমণ কৰে। পিছদিনা ব্ৰাজিলৰ নৌসেনাৰ জাহাজ তালৈকে যায় তেওঁলোকক উদ্ধাৰ কৰে মৃত অৱস্থাত। আৰু তেতিয়াৰ পৰাই এই লাইট হাউচটো স্বয়ংক্ৰিয় অৰ্থাৎ অট'মেটিক কৰি দিয়া হয়। আন এটা কাহিনী অনুসৰি এজন মাছমৰীয়াৰ নাওখন সাগৰত নিয়ন্ত্ৰণহীন হৈ এই দ্বীপটোৰ পাৰত পাইছিলগৈ। ভোক আৰু পিয়াহত আতুৰ হৈ তেওঁ দ্বীপটোৰ ভিতৰলৈ কল আৰু ফল মূল বিচাৰি সোমাই গৈছিল। কিন্তু তেওঁ গম পোৱা নাছিল তেওঁ যে মৃত্যুৰ গুহালৈ খোজ দিছিল। কেইদিনমান পিছত আন মাছমৰীয়াই তেওঁৰ নাওখন বিচাৰি পায় আৰু নাৱৰ ভিতৰত তেজৰ মাজত লুতুৰি পুতুৰি হৈ থকা মাছমৰীয়াজনৰ মৃতদেহটো উদ্ধাৰ কৰে। যেতিয়া তেওঁক সাপে কামুৰিছিল তেওঁ কোনোমতে আহি নিজৰ নাওখনত উঠিছিল। তাৰপিছত নাওতেই তেওঁৰ মৃত্যু হৈছিল। বৰ্তমান পৰিস্থিতিত এই ঠাইখনলৈকে যোৱা সম্পূৰ্ণৰূপে ব্ৰাজিল চৰকাৰে নিষিদ্ধ কৰিছে। কেৱল ব্ৰাজিলৰ নৌসেনাই বছৰেকত এবাৰ লাইট হাউচটো মেৰামতি কৰিবলৈকে যাব পাৰে। কেতিয়াবা কিছুমান বিশেষ বিজ্ঞানী বা গৱেষকক কঠোৰ নিৰাপত্তা আৰু ডাক্তৰৰ দলৰ সৈতে গৱেষণাৰ বাবে যোৱাৰ অনুমতি দিয়া হয়। বিজ্ঞানীসকলৰ মতে হাজাৰ হাজাৰ বছৰ আগতে এই ঠাইটুকুৰা মূল ভূখণ্ডৰ সৈতে সংযোজিত হৈ আছিল। কিন্তু বৰফ গলিবলৈ আৰম্ভ কৰাত সাগৰৰ পানী বাঢ়ি যায় আৰু এই অংশটো মূল ভূমিৰ পৰা আঁতৰি এটা দ্বীপ হৈ পৰে। খাদ্যৰ নাটনি হোৱাৰ বাবে সাপবোৰে গছত বগাবলৈ শিকে আৰু উৰি যোৱা চৰাই চিকাৰ কৰিব পৰাকৈ নিজৰ বিষ যথেষ্ট শক্তিশালী কৰি তোলে। কেৱল বিদেশতেই নহয়, আমাৰ ভাৰতবৰ্ষতো এখন সাপৰ ৰাজ্য আছে। কৰ্ণাটকৰ পশ্চিম ঘাট পৰ্বতমালাত অৱস্থিত আগুম্বে নামৰ ঠাইখনক ভাৰতৰ সাপৰ ৰাজধানী বা দ্য কেপিটেল অফ কিং কোব্ৰা বুলি কোৱা হয়। হয়, আমি যিহেতু সাপৰ ৰাজ্যৰ কথা পাতি আছোঁ, তেন্তে এই ৰাজ্যখনৰ এজন মহাৰাজা আছে। এই মহাৰাজাজন হৈছে কিং কোব্ৰা। কিং কোব্ৰাৰ বিষয়ে আপুনি জানেনে? কিং কোব্ৰাক কিয় সাপৰ ৰজা বুলি কোৱা হয়? কাৰণ ইয়াৰ প্ৰধান খাদ্যই হৈছে অন্য সাপ। এডাল কিং কোব্ৰাই আনকি নিজৰ প্ৰজাতিকো খাব পাৰে। ইহঁত দীঘলেই প্ৰায় 18 ফুট পৰ্যন্ত হ'ব পাৰে। এডাল কিং কোব্ৰাৰ বিষ ইমানেই শক্তিশালী যে ই এটা প্ৰকাণ্ড হাতীকো মাত্ৰ কেইঘণ্টামানৰ ভিতৰত মাৰি পেলাব পাৰে। কিন্তু আচৰিত কথাটো হ'ল, ইমান বিষাক্ত হোৱাৰ পিছতো কিং কোব্ৰাই মানুহক সাধাৰণতে আক্ৰমণ নকৰে, যদিহে তাক অতি মাত্ৰা আমনি কৰা নহয়। এইবাৰ আহিছোঁ আমি সাপ আৰু অসমৰ সম্বন্ধ। আমাৰ অসমৰ প্ৰকৃতিও সাপৰ বাবে এক আশ্ৰয়স্থল। কাজিৰঙা বা মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰকাণ্ড অজগৰৰ পৰা আৰম্ভ কৰি চকুচৰহা, ফেটি আদি বিভিন্ন প্ৰজাতিৰ সাপ পোৱা যায়। আমাৰ সমাজত সাপক লৈ যথেষ্ট চৰ্চা চলে। মা মনসাৰ ৰূপতো ধৰ্মীয়ভাৱে পূজা কৰাৰো পৰম্পৰা আছে।
প্ৰিয় বন্ধু বান্ধৱীসকল, আমি যিহেতু সাপৰ কথা পাতি আছোঁ, গতিকে আমাৰ ভাৰততো এনে বিষাক্ত সাপবোৰ পোৱা যায়, আমাৰ অসমতো এনেধৰণৰ বিষাক্ত সাপবোৰ পোৱা যায়। আপুনি এই বিষাক্ত সাপবোৰক চিনি পায়নে? যদি চিনি নাপায়, আপুনি চিনি পাই থোৱাটো অতি জৰুৰী, কাৰণ কেতিয়াবা বিপদ হ'ব পাৰে। বিপদৰ পৰা মুক্ত হ'বলৈ, সেই সাপবোৰক জানিবলৈ মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আন এটা ভিডিঅ'ৰ লিংক দিছোঁ। সেই ভিডিঅ'টো আপুনি এবাৰ চেক কৰি ল'ব, তেতিয়াহ'লে আপুনি এই সাপবোৰ চিনি ৰাখিব পাৰিব। আজিৰ এই সাপৰ বিষয়ে আগবঢ়োৱা ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিল আপুনি মন্তব্য কৰিবলৈ নাপাহৰিব। আপুনি সাপক ভয় কৰেনে? এই কথাও কমেণ্টত মোক এবাৰ জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈকে নাপাহৰিব। ফেচবুকত চাইছে যদি ফ'ল' কৰিবলৈকে নাপাহৰিব। ধন্যবাদ। আকৌ লগ হ'ম পুনৰ অন্য এটা ভিডিঅ'ত। আজি বাই।